নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱাকালি 8 পাছৰ ভাইভাত সোধা কেইটামান প্ৰশ্ন উত্তৰৰ লগতে আগন্তুক সময়ত ভাইভাত সুধিব পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। বলক এতিয়া যোৱাকালি হৈ যোৱা ভাইভাত সোধা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰোঁ। তাৰ ভিতৰত এটা প্ৰশ্ন হৈছে যে আপুনি গ্ৰেড 4 জবটো কিয় কৰিব বিচাৰে, এনেদৰে সুধিছে। যদি আপোনাক এনেধৰণৰ প্ৰশ্ন কৰে তেনেহ'লে আপুনি ক'ব যে মই সমাজৰ হৈ কিবা কাম এটা কৰিব বিচাৰোঁ। তদুপৰি মই এজন নিবনুৱা বৰ্তমান, গতিকে মই এটা সংস্থাপন বিচাৰোঁ। লগতে মই এটা পৰিচয় বিচাৰোঁ যে মই কি কৰি আছোঁ। তাৰ উপৰিও আপোনালোকে আপোনালোকৰ নিজৰ ধাৰণাটোও ব্যক্ত কৰিব পাৰে যে আপুনি কি কাৰণে এই গ্ৰেড 4 জবটো পাব বিচাৰে বা কৰিব বিচাৰে। ইয়াৰ পাছতে আন এটা প্ৰশ্ন হৈছে যে ৰাষ্ট্ৰীয় সংগীতৰ লিখক কোন সুধিছে। তাৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছতে তেওঁ সুধিছে যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন বিখ্যাত গ্ৰন্থৰ নাম কোৱা। তেখেতৰ এখন বিখ্যাত গ্ৰন্থ হৈছে গীতাঞ্জলি। এই গীতাঞ্জলি গ্ৰন্থখনৰ কাৰণে তেওঁ 1913 চনত নোবেল বঁটা পাবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে তেওঁ সোধা আন এটা প্ৰশ্ন হৈছে যে সুভাষ চন্দ্ৰ বসু কোন। সুভাষ চন্দ্ৰ বসু হৈছে এজন স্বাধীনতা সংগ্ৰামী। তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতা আনিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। তেওঁ আমাৰ মাজত নেতাজী হিচাপে জনপ্ৰিয়। তেওঁক নেতাজী সুভাষ চন্দ্ৰ বসু বুলি কোৱা হয়। এইসমূহৰ উপৰিও আন এজনক সুধিছে যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেইটা মহকুমা আছে। তাৰপিছতে সুধিছে যে আপোনাৰ চাৰ্কুল অফিচৰ নাম কি। তাৰপিছতে তেওঁক কিহলৈকে পঢ়া সুধিছে আৰু তেওঁক ইলেক্টিভ ছাবজেক্টৰ বিষয়ে সুধিছে। যদি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ তেনেহ'লে আপোনালোকক ইলেক্টিভ ছাবজেক্টৰ ওপৰত প্ৰশ্ন কৰিব। যদি আপোনালোক ৰিচেণ্টলি গ্ৰেজুৱেট হয় তেনেহ'লে আপোনাক আপোনাৰ মেজৰ ছাবজেক্টৰ ওপৰত প্ৰশ্ন কৰিব পাৰে। গতিকে সেইসমূহৰ ওপৰত চাই যাব ভালদৰে। তাৰ উপৰিও তেওঁ সুধিছে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নাম কি। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নাম হৈছে গোপীনাথ বৰদলৈ। বন্ধু-বান্ধৱীসকল, আমি যোৱাকালি ভাইভা হৈ যোৱা যিসকল কেণ্ডিডেটৰ লগত যোগাযোগ কৰিছিলোঁ তেওঁলোকক সোধা প্ৰশ্নসমূহ এনেধৰণৰ। ইয়াৰ পিছতে চাম আমি অহা কালিলৈ বা আগন্তুক সময়ত ভাইভা যিসকলৰ আছে তেওঁলোকক সুধিব লগা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, আগন্তুক সময়ত যিসকলৰ 8 পাছৰ ভাইভা আছে তেওঁলোকক সুধিব পৰা প্ৰশ্নসমূহৰ ভিতৰত বিশেষকৈ উল্লেখযোগ্য প্ৰশ্নকেইটা হৈছে যে 2023 চনৰ 26 জানুৱাৰীত কোনজন ব্যক্তিক ভাৰতবৰ্ষলৈ বিশিষ্ট ব্যক্তি হিচাপে মাতি অনা হৈছে। তাৰপিছতে সুধিব পাৰে 2023 চনৰ গণতন্ত্ৰ দিৱস কিমানতম গণতন্ত্ৰ দিৱস। এই সম্পৰ্কে আমি যোৱাকালিৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আপোনালোকে যদি জানিব বিচাৰে চাব পাৰে। তাৰপিছতে আপোনালোকক সুধিব পাৰে যে 2023 চনৰ গণতন্ত্ৰ দিৱসৰ মূল বাক্য কি আছিল বা মূল মন্ত্ৰ কি আছিল। 2023 চনৰ এই গণতন্ত্ৰ দিৱসৰ মূল মন্ত্ৰটো হৈছে জনভাগিদাৰী, অৰ্থাৎ সকলো জনসাধাৰণে অংশগ্ৰহণ বা সহযোগিতা। তাৰপিছতে আহিলে আপোনালোকক সুধিব পাৰে যোৱাকালি পদ্মশ্ৰী বঁটা লাভ কৰিছে অসমৰ 3জন ব্যক্তিয়ে। তেওঁলোকৰ বিষয়েও সুধিব পাৰে কোনে কোনে পাইছে। তেওঁলোক হৈছে হেমপ্ৰভা চুতীয়া, হেমচন্দ্ৰ গোস্বামী আৰু ৰাংকুয়াম্বী জেন। ইয়াৰ উপৰিও এইটোও সুধিব পাৰে যে 2023 চনত কোনজন খেলুৱৈ ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ সন্মান প্ৰদান কৰা হৈছে। এই সন্মান সূৰ্য কুমাৰ যাদৱক প্ৰদান কৰা হৈছে। এইসমূহৰ উপৰিও 8 পাছৰ ভাইভাত সুধিব পৰা আন কেইটামান প্ৰশ্ন হৈছে যে শংকৰদেৱৰ প্ৰথমখন ভাওনা বা নাটকৰ নাম কি। চিহ্ন যাত্ৰা উত্তৰটো। তাৰপিছতে সুধিব পাৰে জয়মতী চৰিত্ৰত অভিনয় কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন। তেওঁ হৈছে আইদেউ সন্দিকৈ। তাৰপিছতে আপোনালোকক সুধিব পাৰে বৰ্তমান অসমৰ ৰাজ্যপাল কোন। জগদীশ মুখী। এই প্ৰশ্নটো প্ৰায়বিলাককে সুধিয়ে আছে। তাৰপিছতে সুধিব পাৰে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি। তেওঁ হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। তাৰ উপৰিও আপোনালোকক এনেধৰণে প্ৰশ্নও সুধিব পাৰে যে ভাৰতৰ প্ৰথম ফিমেইল ফাইটাৰ পাইলট কোন হয়। ভাৰতবৰ্ষৰ প্ৰথম ফিমেইল ফাইটাৰ পাইলট হৈছে অৱনী চতুৰ্বেদী। তাৰ উপৰিও আপোনালোকক সুধিব পাৰে যে $1 কিমান টকা। $1 প্ৰায় 81.56 টকা হয়। এই প্ৰশ্নটো এইকাৰণেই কৈছোঁ যে আজি দুদিনমানৰ আগত এজনক সুধি গৈছে এনেধৰণৰ প্ৰশ্ন। তাৰপিছতে আহিলে আধুনিক কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়। চাৰ্লছ বেবেজক কোৱা হয়। তাৰ উপৰিও আপোনালোকে নিজৰ জিলা আৰু মহকুমাৰ ওপৰত চাই যাব। এই কথাটো আগতেও কৈছোঁৱেই। প্ৰায়বিলাকে এনেধৰণৰ প্ৰশ্ন কৰিছে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যিমান পাৰোঁ আমি আপোনালোকৰ সুবিধা হোৱাকৈ ভিডিঅ'সমূহ দি যাবলৈ চেষ্টা কৰিম। লগতে 8 পাছৰ ভাইভাত কেনেধৰণৰ প্ৰশ্ন সুধিছে সেই সম্পৰ্কে প্ৰত্যেক দিনৰ কেণ্ডিডেটসকলৰ লগত যোগাযোগ কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।